নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক আটাইকেইটা সুস্থ আছে। বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাই। আজি এটা নতুন ভিডিঅ' লৈ আপোনাৰ লগত পুনৰ উপস্থিত হৈছোঁ। এই ভিডিঅ'টোত মই প্ৰি ৱৰ্কআউটৰ কথা আপোনাৰ লগত ডিছকাছ কৰিম। কিন্তু সেই টপিকত অহাৰ আগতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনাৰ লগত প্ৰি ৱৰ্কআউটৰ কথা ডিছকাছ কৰোঁ। বন্ধুসকল, আজি এই ভিডিঅ'টোত আমি প্ৰি ৱৰ্কআউটৰ কথা ডিছকাছ কৰিম। কিন্তু টপিকত অহাৰ আগতে আমি জানিব লাগিব যে প্ৰি ৱৰ্কআউট বস্তুটোনো কি। প্ৰি ৱৰ্কআউট হ'ল এনেকুৱা এটা ছাপ্লিমেণ্ট বা ফুড যিটো আমি ৱৰ্কআউটৰ আগত লওঁ। প্ৰি মানে আগত, মানে ৱৰ্কআউটৰ আগত, প্ৰি ৱৰ্কআউট। এতিয়া প্ৰশ্নটো হ'ল, আমি প্ৰি ৱৰ্কআউট কিয় ল'ব লাগে? চাওক, কিবা এটা কাম কৰিব লগা হ'লে আমাৰ শৰীৰক শক্তিৰ প্ৰয়োজন, আমি জানোৱে। এতিয়া ৱৰ্কআউট কৰিব লগা হ'লে, মানে ৱেইট দাঙিব লগা হ'লে আমাৰ শৰীৰক শক্তিৰ প্ৰয়োজন হ'ব, আৰু সেই শক্তিটো আমাক প্ৰি ৱৰ্কআউটৰ পৰা আমি লওঁ। আৰু লগতে আমি ৱৰ্কআউট কৰাৰ সময়ত আমাৰ বেটাৰ মাইণ্ড আৰু মাছল কানেকশ্যনটো হ'বৰ কাৰণে আমাৰ মাইণ্ডটো কনচেনট্ৰেট হ'ব লাগিব, মানে পুৰা ফুল ফ'কাছেদি আমি ৱৰ্কআউট কৰিব লাগিব। সেই ফুল ফ'কাছ আনাৰ প্ৰি ৱৰ্কআউটে এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। আমি সেইকাৰণে প্ৰি ৱৰ্কআউট আমি ল'ব লাগে। এতিয়া মাৰ্কেটত বহুত ধৰণৰ প্ৰি ৱৰ্কআউট এভেইলেবল আছে, বহুত দাম আছে, তাৰ বেলেগ বেলেগ ইনগ্ৰিডিয়েণ্ট আছে, যেনে বিটা এলেনাইন, চিট্ৰুলিন, অৰ্নিথিন ইত্যাদি। কিন্তু এই ভিডিঅ'টোত মই আপোনালোকক এটা মষ্ট কমন আৰু পপুলাৰ প্ৰি ৱৰ্কআউটৰ কথা ক'ম, আৰু কেনেকৈ ল'ব লাগে তাৰ ব্যৱহাৰ সেইটোও আপোনালোকক মই এই ভিডিঅ'টোত জনাম। আৰু এই প্ৰি ৱৰ্কআউটটো একদম ইজিলি এভেইলেবল, আৰু লগতে ইয়াৰ প্ৰাইজো বহুত কম। বন্ধুসকল, মই যিটো প্ৰি ৱৰ্কআউটৰ কথা কৈ আছোঁ আপোনালোকক, যোনটো মাৰ্কেটত ইজিলি এভেইলেবল আৰু বহুত চিপ হয়, মানে খুব কম পইচাতে আপুনি মাৰ্কেটৰ পৰা ল'ব পাৰিব, সেইটো মোৰ হাতৰ এই মুঠিটোত আছে। মুঠিটো খোলোৱে নোখোলো, এইটো কি বস্তু? এইটো কফি হয়, কফি। কিন্তু আমি ব্লেক কফি খাব লাগিব, গাখীৰ দি নাখাব। কিন্তু কফিত আমি কিয় লওঁ প্ৰি ৱৰ্কআউট? এইটোতো চাহো খাব পাৰোঁ আমি, কিন্তু কফি আমি কিয় লওঁ? কাৰণ কফিত থাকে কেফিন। চাহতো কেফিন থাকে, কিন্তু কফিত কেফিনৰ মাত্ৰা চাহত কম্পেৰিজনত বেছি থাকে। আৰু আমি কেফিন কিয় ল'ব লাগে? কাৰণ কেফিনটো মষ্ট পপুলাৰ প্ৰি ৱৰ্কআউট হিচাপে বহুত বডি বিল্ডাৰ্ছবিলাকে ইউজ কৰে। ইয়াৰ চাইণ্টিফিক কাৰণো আছে। কেফিনে আমাৰ ব্ৰেইনৰ এলাৰ্টনেছটো বঢ়াই দিয়ে, আমাৰ ব্ৰেইনৰ এফিচিয়েঞ্চিটো বঢ়াই দিয়ে, মানে আমাৰ ব্ৰেইনটো ফুল ফ'কাছ আৰু কনচেনট্ৰেট কৰি দিয়ে, যিটো আমাৰ ৱৰ্কআউটত খুবেই প্ৰয়োজনীয়। আমাৰ মাইণ্ড আৰু মাছল কানেকশ্যনৰ কাৰণে আমাৰ ব্ৰেইনটো ফ'কাছ হ'ব লাগিব, তাতে এই কেফিনে এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। সেইকাৰণে এইটো মানে প্ৰি ৱৰ্কআউটত এইটো বহুতেই ব্যৱহাৰ কৰে, আৰু বহুত ইজিলি এভেইলেবল, প্ৰাইজো কম। যিকোনো দোকানতে আপুনি পাই যাব কফি। মই 10 টকাৰ এপেকেট কফি আনিছোঁ। এই কফিটো মই এতিয়া ব্লেক কফি বনাই কিনে আপোনালোকক দেখাম। কিন্তু চাওক, যিকোনো বস্তুৱে আমি অধিক মাত্ৰাত কৰিলে আমাৰ অপকাৰ হয়। অধিক মাত্ৰাৰ কথা কৈছোঁ, এই লাইন গ'ল বাৰু, যিয়ে নহওক, ইনভাৰ্টাৰ কান্দি আছে, যিয়ে নহওক বাদ দিয়ক, ইগন'ৰ ইট। অধিক মাত্ৰাত কেফিন ল'লে আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ অপকাৰ হ'ব পাৰে। এতিয়া কেনে অপকাৰ? যেনে আমাৰ হাৰ্ট ৰেটটো ইনক্ৰিজ হ'ব, লগতে আমাৰ নাৰ্ভাছনেছ হ'ব, আমাৰ পেটৰ গণ্ডগোলো হ'ব পাৰে, মূৰৰ বিষ হ'ব, ৰাতি শোৱাত প্ৰব্লেম হ'ব, মানে অনিদ্ৰা ইত্যাদি। এইবোৰ সমস্যা দেখা দিব যদি আমি অধিক মাত্ৰাত কেফিন লওঁ। মানে 400 মিলিগ্ৰামতকৈ যদি অধিক মাত্ৰাত আমি কেফিন লওঁ, তেতিয়া আমাৰ এনেকুৱা প্ৰব্লেম দেখা দিব পাৰে। আমি ডেইলি 100ৰ পৰা 250 মিলিগ্ৰাম কেফিনৰ ভিতৰতে আমি আমাৰ ডেইলি ইনটেকটো ৰাখিব লাগে। এইটো নৰ্মেল ৰেট। আপোনালোকৰ লগত বহুত কথা পাতিলোঁ। এতিয়া আপোনালোকক দেখুৱাওঁ মই কেনেকৈ ব্লেক কফি বনাম, কেনেকৈ প্ৰি ৱৰ্কআউটটো ল'ম, তাৰ ব্যৱহাৰ। কিন্তু তাৰে আগতে মই আপোনালোকক কথা ক'ব বিচাৰিছোঁ যে বহুতে মৰ্ণিঙতো ৱৰ্কআউট কৰে। আপুনি শুই উঠাৰ পাছত এটা হেভি প্ৰটিন ৰিচ ব্ৰেকফাষ্ট কৰিব।
তাৰে এঘণ্টা পাছতে আপুনি ব্লেক কফি মানে এই প্ৰি ৱৰ্কআউটটো আপুনি ল'ব। তাৰে আধা ঘণ্টা পিছতে আপুনি জিমত যায় এক্সাৰচাইজ কৰিব। কাৰণ আমাৰ শৰীৰৰ খাদ্যটো হজম হোৱাতে অলপ সময় লাগে ন। চ' হেভি ব্ৰেকফাষ্টটো কৰা এঘণ্টা পাছত আপুনি এই প্ৰি ৱৰ্কআউটটো ল'ব। তাৰে আধা ঘণ্টা পাছতে আপুনি ৱৰ্কআউট কৰিব যাব। চ' বহুত কথা ক'লোঁ, এতিয়া আপোনালোকক দেখুৱাওঁ প্ৰি ৱৰ্কআউটটো বনাই। বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ পাকঘৰত। এতিয়া গেছটো জ্বলাই দিলোঁ। এয়া চাওক, পানী গৰম হৈ আছে। খালি আপোনালোকে স্কিপ কৰিব নালাগে, ময়ে কাটি দিওঁ অলপমান। পানী গৰম হোৱাটো আপোনালোকক কি দেখাম। মই কেটলাতে গৰম কৰিলোঁ, আপোনালোকে ইচ্ছা কৰিলে ডেক্সিটো গৰম কৰিব পাৰে। মুঠতে পানী গৰম হ'লেই হ'ল আৰু, মোক গৰম পানী লাগে, সেইটোৱে কথা। কেটলিৰ মুখেদিটো ধোৱা ওলাইছে লাহে লাহে। আপোনালোকে দেখিছেনে নাই ক'ব নোৱাৰোঁ, কিন্তু মই দেখা পাই আছোঁ ক্লিয়াৰলি। হৈছে পানী গৰম। এয়াক বন্ধ কৰি দিওঁ, নমাই দিলোঁ। এতিয়া বাপৰে বাপ পুৰি দিব। মোৰ পুৰাণ গেঞ্জিটোৱে দাঙিব লাগিব। এয়া মোৰ পুৰাণ গেঞ্জি। এতিয়া বগা কাপত গৰম পানী দি দিলোঁ। লেতেৰা গেঞ্জিটো ভিডিঅ'ত উঠা গ'ল, উপায় নাই। বঢ়িয়া থা গুৰু। এতিয়া এই গৰম পানীৰ কাপটোত মই 2 চামুচ কফি দিম। এয়া চাওক, এচামুচ কফি এই গৰম পানীত ঢালি দিলোঁ। এতিয়া আৰু এচামুচ দিম। এয়া চাওক, এয়া ঢালি দিলোঁ। এতিয়া এই ব্লেক কফিত মই চেনি দিয়া নাই, আপুনি ইচ্ছা কৰিলে এচামুচ চেনিও দিব পাৰে। এয়া চাওক ব্লেক কফিৰ কালাৰ। নামতে ব্লেক কফি, কালাৰটো অলপ কফি কালাৰে হৈছে, কিন্তু এই ব্লেক কফিটোৰ বহুত উপকাৰ আছে। এইটো আপোনালোকে মনত ৰাখিব, ৱৰ্কআউট কৰাৰ আধা ঘণ্টা আগতে আপুনি ব্লেক কফিটো ল'ব লাগিব। একদম সহজ, গৰম পানী অলপমান ব্লেক কফি দিলেই হ'ল, য'ত থাকে কেফিন। চিম্পুলকৈ গৰম আছে না, ঠাণ্ডা হৈ লওক আৰু জিভা কৰিব। চ' বন্ধুসকল, কফি তৈয়াৰ। এয়া চাওক ব্লেক কফি, চেনি চেনি দিয়া নাই, এতিয়া খাই চাওক। বাপৰে বাপ, কি কাৰা হৈছে, নৰিংকে খাবা। ভগৱান, 1 চামুচ চেনি দি ল'ব, ময়ো দি লওঁ। মিঠাটো খুব কমেই খাব লাগে, কিন্তু আপোনালোকে প্ৰথম অলপ কাঢ়া পাবও পাৰে, মই যেনেকৈ পাইছোঁ। মোৰ তাৰমানে এসপ্তাহ হৈছে প্ৰি ৱৰ্কআউটটো এনেকৈ কফি লোৱা। মই আগতে কফি লোৱা নাছিলোঁ, বেলেগ লৈছিলোঁ। সেইটো আপোনালোকক নেক্সট ভিডিঅ'টোত দেখাম। নেক্সট ভিডিঅ'ত মানে ফিউচাৰ ভিডিঅ'ত, নেক্সট ভিডিঅ'ত মই এটা ব্লগ বনাম বুলি ভাবি আছোঁ। বাৰু এইটো আপোনালোকে গম পাবই কি বনাওঁ। এচামুচ চেনি দি ল'লোঁ, এতিয়া চাগে অলপ কম কাঢ়া পাম। চ' আপোনালোকেও এনেকৈ বনাওক কফি। ভালকৈ থাকক, সুস্থ থাকক, এক্সাৰচাইজ কৰি থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। পুনৰ লগ পাম মোৰ নতুন ভিডিঅ'ত। এই ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।